ব্যক্তি আপনার খারাপ শাস্তি বন্ধ করো টেট কোয়ালিফাইড ব্যক্তি আপনার খারাপ শাস্তি বন্ধ করো টেট কোয়ালিফাইড ব্যক্তি আপনার খারাপ শাস্তি বন্ধ করো অবৈধ নিযুক্তি বন্ধ করো অবৈধ নিযুক্তি বন্ধ করো সোমবার অর্থাৎ 29 মাৰ্চৰ পৰা বিটিসি অধিবেশন হ'বলৈ গৈ আছে। সেই বিটিআৰ অধিবেশনত যাহাতে আমাৰ এটেট পাছ কৰা কেণ্ডিডেটক ৰিক্ৰুটমেণ্ট ব্যৱস্থাৰ কাৰণে আমাৰ MCLA ছাৰসকলে বাদ মাতে। সেইকাৰণে আমাৰ এটেট পাছ কৰা কেণ্ডিডেটৰ তৰফৰ পৰা বিনম্ৰভাৱে আমাৰ অনুৰোধ থাকিল। লগতে আমাৰ যিখিনি জাতীয় সংগঠন আছে, কি আপচুই হওক, বড়ো সাহিত্য সভাই হওক, আছুই হওক, অসম সাহিত্য সভাই হওক, সকলোৱে আমাৰ কাৰণে এবাৰ হ'লেও বাদ মাতে, আমাক সঁহাৰি জনায়। তেখেতসকলে আমাৰ হৈ চৰকাৰক অনুৰোধ জনায় অতি শীঘ্ৰে বিটিআৰৰ যিমানখিনি LPR UPত ভেকেণ্ট পষ্ট হৈ আছে সেইসমূহ শীঘ্ৰে নিযুক্তি প্ৰদান কৰক, সেইখিনি শীঘ্ৰে পূৰণ কৰক। আমাক এটেট পাছ কৰা কেন্দ্ৰক এবাৰ হ'লেও আমাৰ কাৰণে এডভাৰটাইজমেণ্ট ব্যৱস্থা কৰক, আমাক ৰিক্ৰুটমেণ্ট দিয়ক, আমাক ন্যায় দিয়ক। অন্যথা আজি আমি ইয়াত ধৰ্ণা দিছোঁ, কিন্তু ইয়াৰ পিছত আমাৰ ধৰ্ণা নহয়, ইয়াৰ পিছত আমি ইয়াতকৈ ভয়ংকৰ আমি কাৰ্যসূচী ল'ম, যিটো দেখিলে আপোনালোকৰ নম থিয় হৈ যাব, আপোনালোকৰ বাধ্য হ'ব। সেইকাৰণে আমি প্ৰথমে আপোনালোকক এতিয়াই অনুৰোধ জনাইছোঁ, আমাৰ অনুৰোধ আপোনালোকে স্বীকাৰ কৰক, আমাক অতি শীঘ্ৰে নিযুক্তিৰ কাৰণে ব্যৱস্থা কৰক। সেয়ে আমাৰ এটেট পাছ কৰা বাতিৰ পৰা আমি মোৰ পৰা অনুৰোধ থাকিল। যদি আমাৰ বিটিচি অঞ্চল বা ভাৰতৰ লগতে অসমৰ লগতে বিটিচি অঞ্চলত যদি শিক্ষাৰ যিটো পৰিৱেশখিনি বা মানদণ্ড যদি উন্নত কৰিব বিচাৰে, তেনেহ'লে অতি শীঘ্ৰেই বিটিচি অঞ্চলত LPR UPৰ সকলোবিলাক পদ যিবিলাক ভেকেণ্ট হৈ আছে, এই ভেকেণ্ট পদবিলাক অতি শীঘ্ৰে পূৰণ কৰক। নহ'লে আমাৰ এছ'চিয়েশ্যনে আজি যি ধৰণে আন্দোলন কৰি তুলিছে, ইয়াতকৈ আৰু তীব্ৰভাৱে আন্দোলনকাৰী গঢ়ি তুলিব। ইয়াতকৈ যদি আমাৰ কোনো এজন প্ৰাৰ্থীয়ে যদি বা টেট কোৱালিফাইড ব্যক্তিয়ে যদি ইয়াৰ কাৰণে কিবা এটা অপ্ৰীতিকৰ ঘটনাত পৰিণত হয়, তাৰ কাৰণে সম্পূৰ্ণভাৱে আমাৰ শিক্ষা বিভাগে আৰু আমাৰ চৰকাৰ বিভাগে ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী হৈ থাকিব। যাৰ কাৰণে আমি এইখিনিত আমি যাব বিচৰা নাই। আগতে আমি এইখিনি আমি আহ্বান কৰিব বিচাৰিছোঁ চৰকাৰ আৰু শিক্ষা বিভাগক যাতে অতি সোনকালে আমাৰ বিটিচি অঞ্চলত বৰ্তমান যে 5খন জিলা আছে, 5খন জিলাত প্ৰতিটো স্কুলতেই যিটো 30:1 সেই হিচাপত শিক্ষক নিযুক্তি প্ৰদান কৰি আমাৰ যিখিনি টেট প্ৰাৰ্থী আছে, এই টেট প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰি আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ, যিটো আমাৰ অধিকাৰ, এই অধিকাৰখিনি যাতে চৰকাৰে সাব্যস্ত কৰে, তাৰ কাৰণে আমি আমাৰ যিখিনি আজি কাৰ্যসূচী বা 2 ঘণ্টীয়া অৱস্থান ধাৰণ কৰিছোঁ, এইখিনি আমাৰ মূল উদ্দেশ্য। गाहाय उद्देश्यआनो जाबाय 2019 आरो 2021आव पास जानाय LP UP टेट क्वालिफाइड केन्डिडेटफोरखौहाय जोंनि बिटिसि ओनसोलावबो थाबैनो सरकारा थिसनथाइ होनांगौनि दाबिजोंहाय जों बे हाबाफारिखौ लानाय जादों। दा नोंथांमोननि दाबि खालामनायखौ सोरखारा मानियाब्ला उननि हाबाफारिया मा जागोन? जुदि जोंनि बिटिआर सरकारा जोंनि दाबिखौ मानियाब्ला जोङो गुबुन गुबुन रोखोमैहाय जोङो हाबाफारि लालांबाय थागोन। बिदिनो जोङो नेक्स्ट प्रग्रामाव जोंनि बिटिसि डाइरेक्टरेट अफ एडुकेसन बिटिसि बाहाय जोङो मोनसे डेमनस्ट्रेसन प्रग्राम लागोन आरो जोंनि हाबाफारिफ्राव रेलवेबो ब्लकेट खालामनाय प्रग्रामफोरखौ लानो हागौ। धर्ना होनायनि सिगाङाव सोरखारजों सावरायनायनि थाखाय माबाफोर हाबाफारि लादोंमोन नामा बा सरकारखौ खावलायदोंमोन नामा? सरकारखौ जोङो लोगो हमदों, मोनफ्रोमबो डिस्ट्रिक्टआवनो मेम'रेन्डाम होनायबो जादों। जोङो बिटिसि डाइरेक्टर अफिसावबो भेकेन्सिनि सोमोन्दै अनेकबार जों सावरायहैबाय। जोंनि डिस्ट्रिक्टनोबो जोङो मेम'रेन्डाम होदों। नाथाय जोङो सरकारखौ दासिमाव भेकेन्सि पस्टनि बेलायाव जेबो खोथा बुंनाय नुयैयावहाय जोङो बे हाबाफारिखौ लानो गोनां जादों।